हेलो फ्रेंड्स मोर चैनलटोर नाम है saif vlogs और आज आपलोक देखुआम जे बरक्षेत्री कालदी फार्मार ऊचरत एखन डाঙर प्रोजेक्ट हब धरिছে किन्तु एटु किहर कारणे प्रोजेक्ट होइছে तो आपनालोকক মানে আমি ভালকে ডেসক্রিপশনটো দেখুৱাম ক'ত কি হ'ব বা কেনেকুৱা হৈ আছে সিচুৱেচন তাতে বা কেনেকুৱা ডাঙৰ প্ৰজেক্ট হৈ আছে আপোনালোকক দেখুৱাম পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰ এণ্ড লাইক এণ্ড বেল আইকনটো ক্লিক কৰি দিব কিমান ধুনীয়া লাগিব না কালি স্কুলৰ এইটো কামটো এইটো প্ৰজেক্ট হৈ আছে বহুত ডাঙৰ প্ৰজেক্ট হৈ আছে চাও তাতে যাই কিনে কোনোবা সুধিব পাৰো নেকি কিহৰ প্ৰজেক্ট হৈ আছে এইটো আপোনালোকক দেখুৱাম এজনক সুধি কিনে দেখুৱাম কি হ'ব কি নহ'ব আপোনালোকক সব দেখুৱাম কিবা লাভ বা কিবা লছ হ'ব নেকি এই প্ৰজেক্টৰ কাৰণে মানুহৰ সব শুনিব পাৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কিমান ধুনীয়া না প্লেসটো অলপ পিছত কাপলাবুৰি পাম কাপলাবুৰি হৈ বুনপৰা হৈ যাব লাগিব তাৰ পিছতহে মানে আমি সেই প্ৰজেক্টটো চাব পাৰিম আৰু আপোনালোকক ভালকৈ দেখুৱাম চাই এইটো নলবাৰী ডিষ্ট্ৰিক্টতে হৈ আছে নলবাৰী ডিষ্ট্ৰিক্টৰ বৰপেটি অঞ্চলত বনপৰা গাঁৱত হয় এইটো বনপৰা গাঁৱত আপোনালোকৰ তাতে মই মোৰ বাইকটো ল'ম বাইকটো লৈ ক'ত কালি আপোনালোকক প্ৰজেক্টটো দেখুৱাম ডাঙৰ এটা প্ৰজেক্ট হৈ আছে এয়া মোৰ বাইক তাৰপিছত এয়া এইটো লৈ মই আপোনালোকক কালি প্ৰজেক্টটো আপোনালোকক দেখুৱাম কালি প্ৰজেক্ট আৰম্ভ হৈছে কিমান ৰ'দ দিছে না এয়া হৈছে কালদি প্ৰজেক্ট কিহৰ প্ৰজেক্ট কোনেও গম নাপায় কিন্তু আমি সুধিম মানুহ পালে সুধি ল'ম কিহৰ প্ৰজেক্ট হৈ আছে কিমান বিশাল প্ৰজেক্ট এইটো নলবাৰী বৰক্ষেত্ৰী বনপুৰাৰ গাঁৱত হয় বনপুৰা গাঁৱত হয় এইটো এই চব কিমান ডাঙৰ প্ৰজেক্ট হৈ আছে কিমান প্ৰজেক্ট ডাঙৰ প্ৰজেক্ট এয়া প্ৰজেক্ট চব কিমান ডাঙৰ প্ৰজেক্ট হ'ব ধৰিছে ইয়াত কিমান ডাঙৰ প্ৰজেক্ট হ'ব ধৰিছে প্ৰজেক্টটো দেখুৱাম ভিতৰত কেনেকুৱা একটু চাই লওক আপোনালোকে কিমান ডাঙৰ প্ৰজেক্ট কিমান ডাঙৰ ডাঙৰ ৰুম সুধিম ইয়াত
কিহৰ কাৰণে প্ৰজেক্ট হৈ আছে ইয়াত প্ৰজেক্টটো কিহৰ কাৰণে হৈ আছে ইয়াত মানে প্ৰজেক্টটো কিহৰ কাৰণে হৈ আছে মানে গাঁৱৰ মানুহ এজনো ভালকে গম নাপায় মানে প্ৰজেক্টটো হৈ আছে এতিয়া মানুহ এই নলবাৰী ডিষ্ট্ৰিক্টৰ কাৰণে আৰু কি উন্নত হ'ব প্ৰজেক্টটো হোৱাৰ পিছত মুঠতে কোনেও ভালকে গম নাপায় মানুহৰ ইয়াত লাভ হ'ব না লোকচান হ'ব ইয়াত লাভে হ'ব মানে ইমান ডাঙৰ এটা প্ৰজেক্ট হৈ আছে এতে লোকচান কেনেকৈ হ'ব লাভে হ'ব বাট কিন্তু প্ৰজেক্টৰ ইমান ডাঙৰ ডাঙৰ ৰুম এইটো কিহৰ কাৰণে হ'ব পাৰে ৰুমটো কিয় ইমান ডাঙৰ ৰুম কিয় ইয়াত কিবা মেডিকেল বা কিবা কিবি হ'ব নেকি মানুহে বহুতে কিবা কিবি কয় মেডিকেল হ'ব বা কিবা মানে ইনষ্টিটিউট বা কিবা হ'ব কিবা মানে কলেজৰ হোষ্টেল চোষ্টেল হ'ব পাৰে না আচ্ছা ঠিকে আছে চ' গাইজ ইয়াত ইমান ডাঙৰ প্ৰজেক্ট হৈ আছে আপোনালোকক ভালকৈ দেখুৱালোঁ আজি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক শ্বেয়াৰ কৰি দিব